এদিন চাইটামাই বজাৰৰ পৰা সামগ্ৰী কিনিবলৈ যায়। যেতিয়া দোকানীজনে তেওঁক পইচা বিচাৰে, চাইটামা খঙত জ্বলি উঠে। তেওঁ কয় যে তেওঁক চিনি নোপোৱাটো দোকানীজনৰ বাবে বিপজ্জনক হ'ব পাৰে। আনকি তেওঁ এটা তৰমুজ ভাঙি দেখুৱাই দোকানীজনক সাৱধান কৰি দিয়ে। এই গোটেই দৃশ্যটো ছুপাৰমেনে আঁতৰৰ পৰা চাই আছিল। চাইটামাৰ এই অহংকাৰ দেখি ছুপাৰমেনে তেওঁক বাধা দিবলৈ আগবাঢ়ি আহে। দুয়োৰে মাজত তীব্ৰ যুঁজ আৰম্ভ হয়। চাইটামাই তেওঁৰ বিখ্যাত শক্তিশালী পাঞ্চৰ দ্বাৰা ছুপাৰমেনক মাটিত বগৰাই দিয়ে। সংকটত পৰি ছুপাৰমেনে সহায়ৰ বাবে বজৰংবলী হনুমান স্মৰণ কৰে। ছুপাৰমেনৰ আহ্বানত ভগৱান হনুমান তাত উপস্থিত হয়। তেওঁক শান্তিপূৰ্ণভাৱে কল খাই থকা দেখি চাইটামাই খঙত কয়, "হেই বান্দৰ, তুমি কোন আৰু মোৰ কল কিয় খাইছা?" হনুমানজীয়ে হাঁহি এটা মাৰি উত্তৰ দিয়ে যে এই কলবোৰ মাটিত পৰি আছিল। চাইটামাই তেওঁক ভাবুকি দিয়ে যে তেওঁকো ছুপাৰমেনৰ দৰে অৱস্থা কৰিব। তেতিয়া হনুমানজীয়ে এক প্ৰত্যাহ্বান জনায়। চাইটামাই যদি তেওঁৰ নেজডাল মাত্ৰ 1 ইঞ্চি লৰাব পাৰে তেন্তে তেওঁ হাৰ মানিব। চাইটামাই তেওঁৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিও নেজডাল লৰাব নোৱাৰিলে। ইয়াৰ পিছত চাইটামাই তেওঁৰ আটাইতকৈ শক্তিশালী 1000 হেণ্ড চিৰিয়াছ পাঞ্চ ব্যৱহাৰ কৰে, কিন্তু হনুমানজীৰ একোৱেই নহল। চাইটামাই বুজি পালে যে তেওঁ এক দৈবিক শক্তিৰ সন্মুখীন হৈছে। তেওঁ লগে লগে হনুমানজীৰ চৰণত পৰি ক্ষমা বিচাৰে। হনুমানজীয়ে তেওঁক এক গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। কেতিয়াও নিজৰ শক্তিৰ ওপৰত অহংকাৰ নকৰিবা। য'ত ৰাৱণৰ অহংকাৰেই নাথাকি তাত তোমাৰ কেনেকৈ থাকিব? শেষত চাইটামাই নিজৰ ভুল স্বীকাৰ কৰে আৰু ছুপাৰমেনৰ লগতো বন্ধুত্ব স্থাপন কৰে। তেওঁ আনকি ছুপাৰমেনক সহায় কৰি ঘৰলৈ থৈ আহে। এই ভিডিঅ'টোৱে আমাক শিকাইছে যে শাৰীৰিক শক্তি যিমানেই বেছি নহওক কিয় অহংকাৰী মানুহৰ পতন মাতি আনে। নম্ৰতাইহে প্ৰকৃত শক্তিৰ পৰিচয় দিয়ে।